नाज़रीन ओ भाई बहुत ভাল লাগি আছে সবে মোক কিমান মৰম কৰিছে আৰু মই ভাবা নাছিলো কি মই বিনা হ'ব পাৰিম तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल ट्रैवल विद डिब्बो और এতিয়া যে আছো মাছগাঁও চাৰিআলিত কিয় আহি চাৰিআলিত হয়তো গম পাইছে থাম্বনেল দেখি আৰু এইফালে এতিয়া লাহেকৈ আহি আছে আমাৰ নৱজিৎ নাৰ্জাৰী তো তেওঁকে আমি ৱেলকাম কৰিব আহিছোঁ তো মানে ভিডিঅ'টো ষ্টাৰ্টিং বা লাষ্টলৈকে চাব আজি নৱজিৎ নাৰ্জাৰী আপোনালোকক মোৰ চেনেলত থৈ দি লগ পোৱাম আমাৰ ধৰণে যিমান ইউটিউবাৰ আছে লগতে যিমান মানুহ আছে পিছপাকে সকলোৱে নৱজিৎক আদৰিবলৈ একদম ৰেডি হৈ আছে তো মোৰ বহুত এক্সাইটেড তো সকলোৱে ভিডিঅ'টো একদম ষ্টাৰ্টিং পৰা এণ্ডলৈকে চাই থাকিব আৰু দেখিব পাইছে সকলোৱে ব্লগ বনাই আছে তো অলপ হালাগুলা হ'ব পাৰে তাৰ কাৰণে বেয়া চাই নাপাব আৰু একদম আজি ভিডিঅ'টো ষ্টাৰ্টিং বা এণ্ডলৈকে চাই থাকিব তো কণ্টিনিউ কৰি থাকিব আৰু নৱজিতৰ লগত আজি ৱেলকাম কৰিম তাৰ লগত কথা পাতিম আৰু তেওঁৰ লগত ফটোজটো মাৰিম তো বাকী এতিয়া আহি আছে এইফালৰ পৰা এইফালেটো ৰাস্তা ধুনীয়াকৈ আহি আছে তো এইফালে দেখিব আছে আমাৰ DKB আছাম অফিচিয়েলে ব্লগ বনাই আছে তো সকলো আমাৰ ইউটিউবৰ লিংক ডেছক্ৰিপশ্যন আছে আপোনালোকে গৈ পিনে চেক ইট আউট কৰিব যোনটো আমাৰ ধনশী ইউটিউব মিটাপ হৈছিলে তাত আৰু বাকী এইফালে অলৰেডি ৰেডি হৈছে বাকী আহি লওক অহাৰ পিছত দেখাই আছোঁ কেনে আৰু পিছপকাই দেখিব পাইছে বিভিন্ন স্কুলৰ ষ্টুডেণ্টসকল আহিছে আৰু সকলো মানুহ ইয়াত ৰৈ আছে ধুনীয়াকৈ এটা মানে বেলেগ এটা পৰিৱেশ ইয়াত হৈ পৰিছে তো দেখিব পাইছে আৰু এইসকল আহি আছে মানে মানুহ বহুত এক্সাইটেড হৈ আছে আচলতে আমাৰ ইয়াৰ গোলাঘাট ইয়াৰ মানে মানুহ ধনশী এৰিয়াৰ মানে কি ক'ম মানে এটা ফিলিঙে বেলেগ আৰু পিছপাকে আহি আছে আৰু এয়া আহিব পাইছে পিছপাকে দেখিছে আৰু এয়া পিছপাকে দেখিব পাইছে নৱজিৎ নাৰ্জাৰী গাড়ী আহিছে 4-5খন গাড়ী আহিছে দেখিব পাইছে পিছপাকে নৱজিৎ নাৰ্জাৰী আহিছে আমাৰ নৱজিৎ নাৰ্জাৰী গাড়ী আৰু ছেকেণ্ডখনতে আহিছে নৱজিৎ নাৰ্জাৰী তো পিছপাকে দেখো এয়া চা नवजिৎ नार्जारी ओ भाई देखिब पाइছে মোৰ পিছপাকে নৱজিৎ নাৰ্জাৰী চবে গামোচা পিন্ধাইছে আৰু ৱেলকাম জনাইছে তো মই দেখাম নৱজিৎ নাৰ্জাৰী নৱজিৎ নাৰ্জাৰী আৰু মানে বিভিন্ন চিভিলত বিজি আছে লাহেকৈ যাবগৈ নৱজিৎ নাৰ্জাৰী নৱজিৎ নাৰ্জাৰী দেখিব পাইছোঁ তোমাক কেনেকুৱা লাগে যিহেতু তুমি ইমান ধুনীয়াকৈ কৰিব পৰা আমাৰ অসমৰ বাবে কিবা এটা কৈ দিয়া বহুত ভাল লাগি আছে সবে মোক কিমান মৰম কৰিছে আৰু মই ভাবা নাছিলো কি মই বিনা হ'ব পাৰিম থেংক ইউ আৰু যেতিয়া মই উইনাৰ মই চব আৰু মই চবকে থেংক ইউ ক'ব বিচাৰিছোঁ আৰু মই সকলো অসমত ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু লগ পাই তোমাক বহুত ভাল লাগিলে বহুত বহুত ধন্যবাদ আৰু আশা কৰিম লগ পাম তোমাক আৰু যেন তুমি আগবাঢ়ি যোৱা নৱজিৎ নাৰ্জাৰী ভৱিষ্যতে যেন আৰু ভাল ভাল কাম কৰি যোৱা হা তো নৱজিৎ নাৰ্জাৰী মোৰ লগত ধৰণীয়া কথা পাতিলে দেখিলে আৰু এনেকৈ একো নহয় আকৌ বাকী আৰু দেখিব পাইছে নৱজিৎ নাৰ্জাৰী এতিয়া গাড়ীত উঠিছে আৰু এতিয়া বেলেগ ধৰণৰ প্ৰগ্ৰাম আছে তো তালৈ যাব তাতো মধ্যমান ক্লিপ দেখাব ট্ৰাই কৰিম তো আজি ভিডিঅ'টো এনে মানে চিভিলৰ মাজত হৈছে তো মানে ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে তো সেইকাৰণে কিন্তু ছাপোৰ্ট কৰিব বাকী ভাল লাগিলে আৰু এতিয়া নৱজিৎ নাৰ্জাৰী এইফালে গুচি গৈছে তো এতিয়া যাব ধূপগুৰি তো ধূপগুৰিত তেওঁৰ প্ৰগ্ৰাম আছে তো তাৰ প্ৰগ্ৰামলৈ আমি যাম তাতো অলপ দেখাবলৈ ট্ৰাই কৰিম তো ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে চাই থাকোঁ তো তাত নাচিব গাব তো এতিয়া ইয়াত হৈ গ'ল আৰু আমি ইয়াত মাছগাঁও চালি থাকোঁ এতিয়া তো ধূপগুৰি যাব তো আমি ধূপগুৰি যাওঁ আৰু এতিয়া আমাৰ বাইক ৰেডি হৈ আছে তো এতিয়া ধূপগুৰি গৈ পিনে বাকী এদিন জেগাটো আপোনালোকে চেনেলটো ষ্টাৰ্টিং পৰা এণ্ডলৈকে চাই থাকিব ভিডিঅ'টো আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ নৱজিৎ নাৰ্জাৰী কেৱল আমাৰ গোলাঘাটৰ নহয় গোটেই অসমৰ গৌৰৱ তো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব কমেণ্ট কৰিব নাপাব একদম কমেণ্ট নকৰাকৈ নাহিব তো এতিয়া আমি যাম ধূপগুৰি আৰু ধূপগুৰি দেখাম আচলতে নৱজিৎ
নাৰ্জাৰী তাতে নাচে নে কিয়ে কৰে আৰু একদম বেয়া ৰ'দ দিছে কিন্তু স্কিন টোন ভাল হৈছে তো বাকী ভিতৰত এতিয়া আহি পাই ধূপগুৰি ফিল্ড আৰু এপাকে দেখিছে ষ্টেজত নৱজিত নাৰ্জাৰী এতিয়া উঠিব আৰু বহুত মানুহ আহিছে তেওঁ সম্বৰ্ধনা জনাবলৈ তো তাৰ অলপ দৃশ্য দেখাম আৰু তাৰপিছতে ভিডিঅ'টো এণ্ড কৰিম তো সকলোৱে চাই থাকক কেনেদৰে তেওঁ সম্বৰ্ধনা জনায় আৰু তেওঁ কি কি কৰে আৰু তেখেতৰ সহায় কৰিছে আমাৰ বিকে বৰগছৰ অট'নমাছ কাউন্সিলৰ ইয়ং মিষ্টাৰ প্ৰদীপ চৌধুৰী আৰু লগতে আৰু লিখিছে जोंनि नामबर आঞ্চলিক बर'फोर साफातनिफ्राय गांसे आरमाइजों बार नरेन बसुमतारी बिथांखौ बावनो खालामनाय जाबाय आरो थारैनो अपेन सोरगियारि स्पिकार आरो लोगोसे एम्बासाडर मिस्टार अजय बसुमतारी भारतनो তো গাইজ দেখিব পাইছে DID লিটল মাষ্টাৰ চেম্পিয়ন নৱজিত নাৰ্জাৰী ইয়াত দেখাই দিম আপোনাক সম্বোধন চলি আছে আৰু বাকী এতিয়া যদি নাচে কৰে এইটো দেখাম আৰু এয়া পিছপাকে দেখিব পাইছে মানুহ গোটেই সম্পূৰ্ণ যোনটো ধৰ পৰা ফুল खुलुमबाय रायजोफोर नोंथांमोना आंखौ एसां अनदु आरो आंखौ एसां भालो गथ'नानै आंखौ देरहासार खालामबाय बेनि थाखाय बयखौबो आंनि गोसो गोरबोनिफ्राय खुलुमनाय बावहरबाय थेंक इउ जय बर' हारिनि সকলো অসমবাসী ৰাইজক মোৰ নমস্কাৰ আপোনালোকে মোক ইমান দেৰ ভোট দি মোক উইনাৰ বনালে সেইকাৰণে মই সকলো অসমবাসী ৰাইজক ধন্যবাদ জনালো জয় আই অসম তো দেখিব পালে ইয়াত আহি আমি বাছ অলপ নৱজিতৰ লগত মানে কি আহি পিনে ইয়াত তেওঁ সম্বৰ্ধনা জনালোঁ কথা বতৰা অলপকৈ পাতিলোঁ বাছ ইমান নাই পতা কাৰণ তেওঁ চিডিউল বহুত টাইট আৰু ইফালে বহুত জেগা যাব লাগে আচলতে টাইমটো বহুত কম আৰু বাকী এনেকৈ ছাপোৰ্ট কৰি যাব আগলৈও মানুহবোৰক তেনেকৈ আমাৰ যি কোনোবা আগুৱাই যাব বিচাৰে তেনেকৈ ছাপোৰ্ট কৰি যাব আৰু মোক অলপ ছাপোৰ্ট দেখাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিব তো গাইজ আজি ভিডিঅ' আছিলে ইমানেই ভিডিঅ' চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাইছোঁ নতুন ব্লগৰ এতিয়া তেতিয়ালৈকে বাই বাই